वेलकम टू माय Parishmita चैनल और आज एटी नतुन भिडिओ লৈ আপোনালোকৰ মাজলৈ আহিছো বিশেষ মানে আজি ভিডিওটো ধামাকা বুলি নহয় আজি ভিডিওটো অলপ মানে মোৰ বিষয়ে কম মোৰ একদিন মই বহুত ভিডিও দিব পৰা নাই মই এদিনৰ মূৰে ভিডিও দি থাকো যোনটো মই দিব পৰা নাই তাৰো কাৰণ আছে আপোনালোকৰ সেইখিনি কাৰণ মই আজি কৈ যাম আপোনালোকে অকনো স্কিপ নকৰাকৈ শুনি গৈ থাকিব মইনো কিয় ভিডিও দিব পৰা নাই কি কৰি আছিলো কি হৈছে মোৰ সেইখিনি আপোনালোকক জনাই থাকিম এতিয়া মই ভাত বনাই আছো ভাতটো বনাই আছো আৰু আপোনালোককো দেখাই থাকিম আৰু এতিয়া স্কিপ নকৰাকৈ চাই থাকিব মাছ আৰু এইখিনি এতিয়া মই ফ্ৰাই কৰোঁগে আছে ছোৱালীজনীৰ কাৰণে বইল কৰি থকা হৈছে এইখিনি হ'ব এতিয়া নমাম আৰু এতিয়া প্ৰায় মাছ লুটিয়াবলৈ হৈ গৈছে মই লুটিয়াই দিওঁ কাৰণ এইখিনি মানে হাফ ফ্ৰাই কৰা হ'ব যিহেতু শাক বনোৱা হ'ব আজি শাকটো মায়ে বনাব মাছটো লাহেকৈ নমাই লওঁ এতিয়া হৈ গৈছে বেছিয়ে ফ্ৰাই হৈছে মাছ ফ্ৰাই কৰা হৈ গৈছে এতিয়া এইখিনি ঢেকীয়া আৰু ঔটেঙা ধুনীয়াকৈ কাটি ধুই লৈছো এতিয়া তেলখিনি গৰম হৈ গৈছে হৈ যোৱাৰ লগে লগে ইয়াত হালধি এড কৰি দিছো তাৰ পিছতে মই এড কৰি দিছো ঢেকীয়াখিনি এতিয়া ধুনীয়াকৈ ঢেকীয়াখিনি লৰাই লৈ তাতে আমি সোৱাদ অনুসৰি নিমখ দিম মই এতিয়া ইয়াত নিমখ এড কৰিব লৈছো এয়া নিমখ 1 চামুচ দিছো আৰু লাগিলে আৰু দিব পাৰে এতিয়া এইখিনি ভালদৰে লৰাই ল'ম নিৰ্মাণৰ পিছত এতিয়া মই ঢেকীয়া ভাজিখিনি আকৌ লৰাই দিম মিডিয়াম ফ্লেমতে কৰি আছো এতিয়া ঢেকীয়া ভাজিখিনি লৰাই দিম চাৱা হক আৰু অলপ লেৰেলিব লাগিব এইখিনি হৈ গৈছে এতিয়া ইয়াতে পানী 1 মগ এড কৰিছো তাৰ পিছতে ইয়াতে এড কৰিম ভাজি থোৱা মাছখিনি এতিয়া মই মাছ এপিচ কৰি দি লৈছো এতিয়া মাছখিনি দি হৈ যোৱা পিছত এইখিনি ধুনীয়াকৈ উতল আহিবলৈ ঢাকি দিম 5-6 মিনিট মানৰ কাৰণে তাৰ পিছতে মোৰ শাক হৈ যাব এতিয়ালৈ ঢাকি থৈ দিওঁ এতিয়া এইখিনি হৈ গৈছে মাছৰ শাক উতলি গৈছে এতিয়া এইখিনি ধুনীয়াকৈ ভাত খাবলৈ হৈ গৈছে আৰু তুমি কৈছা খেলনা বস্তুবোৰ খেলি আছে আমাৰ শুনে কৈছা চাওঁ ৰছী ওলাইছে আমাৰ শুনে চাওঁ কৈছা এই মুখন চাওঁ কেনেকুৱাজনী হৈ আছে আমাৰ শুনে কেনেকুৱাজনী হৈ আছে এইজনী মেকুৰী হৈ আছে ধুনু মানুহজনী ইয়াত টয়ছখিনি ওলাইছে গোটেই এইবোৰ পেলাই থৈছে গোটেইবোৰ টয়ছ চিলত চব পেলাই থৈছে চাওঁ উমা এটা দি দিয়া ভালে উমা এটা দি দিয়া তিতি সেইটো মাছ ভাঙিলে মাছ ভাঙিলে পৰিলে এতিয়া মোৰ ভাত পানী বনাই হৈ গৈছে অলপ পিছতে খাবলৈ হ'ব ধুনীয়াকৈ মাছৰ সৈতে ঢেকীয়া ঔটেঙাৰ সৈতে মাছৰ জোল খাই কি যে মজা লাগিব আৰু নতুন ঔটেঙা হয় কুমলীয়া ঔটেঙা হয় প্ৰথম ঔটেঙাৰ লগত খাম আজি আৰু সেইটো ভালেই লাগিছে কিন্তু তাৰে মোৰ এটা দুখ খবৰ আজি মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ তাৰপিছতে তাতে মোৰ আল্ট্ৰাছাউণ্ড কৰা হ'ল মোৰ আগতে মানে কিডনী ষ্ট'ন আছিলে সৰু আছিলে তাৰপিছতে এতিয়া আল্ট্ৰাছাউণ্ড কৰি মেলি আহিলোঁ আহি পেলাই অলপ দেৰিকৈ ৰিপৰ্ট আনিব গ'লোঁ ৰিপৰ্টত ধৰা পৰিলে তেতিয়াই মোক ক'লে যে মোৰ সৰুকৈ টিউমাৰ এটা হৈছে পেটত তাৰপিছতে তেতিয়া অলপ ভয়ো লাগিছিলে কি হ'ব কি নহ'বকৈ তাৰপিছত ক'ত বা হৈছে কি কথা একো ভালকৈ গম পোৱা নাছিলোঁ
কাইলৈহে মোৰ ৰিপৰ্টটো মানে দেখুওৱা হ'ব আৰু সেই দেখুওৱা হ'ব। তাৰপিছত কি হয় সেইটো আপোনালোকক জনাই থাকিম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। সেইটোৱে আৰু মোৰ মানে এইকেইদিন বহুতেই গা বেয়া হৈ আছিলে। গা বেয়া হৈ থকাৰ কাৰণে মই ভিডিঅ' অকণো দিব পৰা নাছিলোঁ। আৰু যোনটো মই কথা ক'ম বুলি চবকে কৈ থৈছিলোঁ সেই ছিৰিজটোও আৰম্ভ কৰিব পৰা নাই। ইমানেই মোৰ গাটো দুৰ্বল আৰু বেয়া হৈ গৈছিলে মানে কালি বেছি হৈ গৈছিলে। সেইকাৰণে আজি ডক্টৰৰ ওচৰত গ'লোঁ। গৈ মেলি চব চালোঁ মেলিলোঁ। তাৰপিছতে ডক্টৰৰ সময় নহ'ল, যিহেতু মোৰ মানে দেৰিকৈ যোৱা হৈছিলে। দেৰিকৈ মানে নহয়, 10:30 মানত মই গৈ পাইছিলোঁগৈ। 10:30 মানত মই গৈ পাইছিলোঁগৈ। তাৰপিছতে মোৰ 11টা মানত মোৰ আল্ট্ৰাচাউণ্ড হৈছে। আল্ট্ৰাচাউণ্ড হোৱাৰ পিছত তেতিয়া ডক্টৰে 1টা বজালৈকে থাকিব বুলি ক'লে। যিমানে ভিৰ আছিলে, মানুহো বহুত আছিলে। তাতে মই পানীহে খাইছিলোঁ অকল আল্ট্ৰাচাউণ্ডৰ কাৰণে। ভাতটো খোৱা হোৱাই নাছিলে। সেইকাৰণে মোৰ পূৰা মূৰ ঘূৰাই গ'ল। মূৰ ঘূৰাই যোৱাৰ কাৰণে মই বোলো গুচি আহিলোঁ। ৰিপৰ্টটো কাইলৈ দেখুৱাম ন। এতিয়া ভাতটো বাঢ়ি লৈছোঁ, ধুনীয়াকৈ খাবলৈ আৰম্ভ কৰোঁ। আৰু এয়া শাক আৰু এইফালে মাঞ্জলিকা লৈ লৈছোঁ। মাঞ্জলিকা খুবেই প্ৰিয় মোৰ। এতিয়া ধুনীয়াকৈ ভাতখিনি সানি লৈ খাম আৰু মানে খাই লওঁ। তাৰপিছতে জনাই আছোঁ আপোনালোকক সোৱাদটো কেনেকুৱা হৈছে। এনেওতো এনেকুৱা ঢেকীয়া শাকৰ লগত ঢেকীয়া মাছ শাক টেঙা দি খাই বহুতেই ভাল লাগে। এয়া মায়ো ভাত খাই আছে। তাৰপিছতে আমি আজি এনেকৈ খাই দিলোঁ আৰু। এতিয়া ময়ো খাওঁ আৰু ভালকৈ বহি লৈছোঁ। এতিয়া সেয়া ভাতখিনি খাই লওঁ। খাই কেনেকুৱা হৈছে জনাইছোঁ। ভাত খাওঁতে কথা ক'ব নোৱাৰোঁ, সেইকাৰণে ধুনীয়া লাগিছে আৰু বহুতেই টেষ্টি। মাছ ধৰ খাই চাইছোঁ, একদম মজা লাগিছে। মানে বনাই খাই চাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।